हेलो गुड मर्निंग সকলোকে সুস্মিতা ব্লগছ মইনা চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি একদম ডাইৰেক্ট ফ্ৰণ্ট কেমেৰাৰ পৰা কথা কৈ আছোঁ। এয়া কাষ্টমাৰে কাপোৰ চিলাবলৈ দিছিলে, ভিডিঅ' দিয়া হ'ব বাৰু, তেতিয়া নহয় আজি বেলেগ এটা ভিডিঅ'ৰ কাৰণেহে। বিহুত মানে আমাৰ ঘৰলৈ সোবৰকীৰ্তন গোৱাইছিলোঁ, ইমান ধুনীয়াকৈ গাইছিলে। মই বোলো তেতিয়াই ভিডিঅ' কৰি থৈ দিয়া, আজিলৈকে ডিমকৈ দিব পৰা নাই। তাকে আজি অকণমান দেখাম কেনেকুৱা হৈছে জনাব দেই। মানে বিহু বুলি গোৱাইছিলে, আচলতে বিহুৰ সময়ত গোৱালে এনেই ভাল লাগে। বিহু যোৱাটো আহেই বছৰৰ মূৰত, কিন্তু যদি বছৰৰ মূৰত সোবৰকীৰ্তনো ঘৰত গাই দিয়া হয়, নাম এটা গোৱা হয়, তেতিয়াহ'লে ভাল বুলি কয় বয়সস্থ লোকসকলে। সেইকাৰণে গোৱাইছিলোঁ। কেনেকুৱা হৈছেনো জনাব। মই একদম প্ৰথমৰ পৰা সময় নহয়, গতিকে মাজৰ পৰাহে কৰা হৈছে, তথাপি চাবচোন বলক ভিডিঅ'টোৰ মাজত। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো মোৰ প্ৰথম চাই আছে, এয়া ৰুমৰ ভিতৰতে কৰি আছোঁ, কাপোৰ চিলাৰ কাৰণে গোটেই কাপোৰ কাটি দিছেনে বেকগ্ৰাউণ্ড নেচাব। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।